নমস্কাৰ গাইজ, পথাৰলৈ বুলি আহি আছোঁ আৰু এয়া হাতত পানী বটল আৰু কাঁচি পথাৰলৈ আহি আছোঁ। পুৰা একদম পথাৰখন চফ্ট হয়, চফ্ট। পানী বটল আৰু কাঁচি লৈ মই পথাৰৰ মুখে ৰাওনা। চাই থাকক গাইজ, বাকীখিনি কিমান দেখাব পাৰোঁ। সঁচাকৈয়ে পথাৰখনলৈ আহিলে মনটো ভৰি পৰে। পথাৰৰ সেই সোণোৱালী সোণগুটি ধাননি চাওকচোন। আমি অসমীয়া মানুহ, অসমীয়াৰ আমাৰ প্ৰথম পৰিচয় আমি অসমীয়া। আৰু এয়া মূৰত পাগুৰি বান্ধি ধান কটাত ব্যস্ত। আধুনিক প্ৰযুক্তি আমাক নালাগে, আমাৰ হাতখনেই আমাৰ মেচিন। এয়া দেখিছে সতীৰ্থবৃন্দ, পথাৰত এনেধৰণে সকলোৱে মিলি বাৰ্তালাপ কৰি থাকোঁ, কিমান যে ধুনীয়া লাগে। পথাৰত এনেকৈ চাহ খোৱা মজাই বেলেগ আৰু কিমান যে জমনি জমনি কথা